আপোনালোক সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। চাই যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ইউটিউবত চাই থকাসকলে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। এতিয়া আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি মই যিটো ৰেচিপি বনাবলৈ গৈছোঁ সেই ৰেচিপিটোত মাছৰ প্ৰাধান্যটো বেছি, সেইবাবে মাছকেইপিচ ভাজি ল'বলৈ ল'লোঁ। পিছে গোটেইকেইপিচ ভজা মই নেদেখালোঁ, চাওকচোন ৰঙাকৈ ভাজি ল'লোঁ মাছকেইপিচ। ভাজি লোৱা মাছৰ তেলখিনি যে থাকি গৈছিলে তাতে মই পিঁয়াজকেইপিচ দি দিলোঁ। তাৰপৰা অকণমান লৰাই থাকিব লাগিব যেতিয়ালৈকে পিঁয়াজখিনি ৰঙচুৱা হৈ নপৰে। চাওকচোন পিঁয়াজখিনি ৰঙচুৱা হৈ পৰিলে তেতিয়া বিলাহীখিনি দি দিলোঁ, কাৰণ তৰকাৰীখিনি বিলাহী নিদিলে ভাল নালাগিব। প্ৰতিখন তৰকাৰীতে বিলাহী নহ'লে অসম্পূৰ্ণ হয়। এইটো কথা হয়নে নহয় কমেণ্টত জনাবচোন। পিছে মোৰ মাতটো আজি বৰ ভগা, কিবা ফটা বাঁহৰ মাতটো নিচিনা হৈছে। তাৰপৰা অকণমান বিলাহীখিনি ভাজি যেতিয়ালৈকে বিলাহী কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে অকণমান লৰাই থাকিব। এয়া হালধি দিছোঁ, নিমখ, তাত আলু, নিজৰ আন্দাজমতে সকলোখিনি দি ল'লোঁ। যিহেতু বিলাহীখিনি ভাজি কেঁচা গোন্ধটো আঁতৰি গ'ল, এতিয়া শাকখিনি দিব পৰা হ'লোঁ, সেইবাবে শাকখিনি দি দিলোঁ। পিছে শাকখিনি ধৰিব পাৰিছেনে কি শাক? ধৰিব পাৰিছে যদি কমেণ্টত জনাব। পিছে এতিয়াই কৈ নিদিওঁ কি শাক বনাইছে, একেবাৰে লাষ্টতে ক'ম। শাকখিনি দিয়াৰ পিছতে হালধি নিমখখিনি অকণমান মিক্স কৰি শাকত, তাৰপৰা ঢাকনাখন মাৰি দিলোঁ। তাৰপৰা অকণমান দেৰি থৈ ঢাকনাখন খুলি দেখিলোঁ যে তৰকাৰীখিনি ভালদৰে সিজিবলৈ আৰম্ভ কৰিলে, সেইবাবে পিচি থোৱা নহৰুখিনি তাতে দি দিছোঁ। মই কিন্তু তেলত নহৰু নাই দিয়া দেই, তেলতে নহৰুখিনি দিলে ভালদৰে গোন্ধটো নোলায়, সেইবাবে তেলত নহৰুখিনি নাই দিয়া। এতিয়া নহৰুখিনি দি পেলাই অকণমান ঢাক মাৰি দিলোঁ, তেতিয়া নহৰু গোন্ধটো সোমাই যাব শাকখিনিত, তেতিয়াহে খাই ভাল লাগিব আকৌ। পিছে মোৰ আকৌ ভিডিঅ'বোৰ চাই ভাল পাইছে নে বেয়া পাইছে কমেণ্টত জনাবচোন। আৰু কিছু সংখ্যক মানুহে বহুত মোক ছাপোৰ্ট কৰিছে, লাইক কৰিছে, আৰু কিছু সংখ্যক মানুহে কিয় জানো ভিডিঅ'টো চাই লাইক এটাও কৰা নাই। বহুত কষ্টৰে ভিডিঅ'টো বনাইছোঁ, লাইক এটা কৰিব আকৌ। পিছে তৰকাৰীখিনি ভালদৰে সিজাৰ পিছতে পানীখিনি নিজৰ আন্দাজত দি দিছোঁ। তাৰপৰা অকণমান ভালদৰে উতলাৰ পিছতে মাছকেইপিচ দি দিব লাগিব। এতিয়া তৰকাৰীখিনি ভালদৰে উতলা আৰম্ভ হ'লেই, সেইবাবে মাছ 3 পিচ দি দিছোঁ, বেছিকৈ নিদিওঁ আকৌ দেই। এতিয়া আৰু অকণমান উতলাই গেছটো অফ কৰি দিম। এতিয়া আপোনালোকক আৰু বেছি দেৰি ৰখাই নথওঁ, কি তৰকাৰী বনাইছোঁ কৈয়ে দিওঁ আৰু। আজি ৰাতি সাজত আছিলে খুতৰা শাকৰ মাছেদি তৰকাৰী বনালোঁ, এয়া মাছ এয়া ভাত। পিছে কি তৰকাৰী বনালোঁ ক'বলৈ বহুত দেৰি লগালোঁ, বেয়া নাপাব আকৌ দেই।